guys, to welcome back to my YouTube channel. ভাবিছিলো ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিম বুলি, কিন্তু টেম্পলত গ'লো। টেম্পলত যোৱাৰ পিছত গম পালোঁ যে তাত ভিডিঅ' এলাও নাই। সেইকাৰণে কেমেৰা মোবাইল চব তাতে লকাৰত ভৰাই দিলোঁ। তাৰপৰা লাইনত লাগি মানে তাৰপৰা ওলাওঁতে মোৰ টাইম হৈ গ'ল এতিয়া 2টা। আজি কিমান কি দেখাব পাৰোঁ। টেম্পলৰ ওলাওঁতে লগ পালোঁ এজন অট' ড্ৰাইভাৰ দাদা। তাৰপিছত কথা পতা পাতি পিনে অকলীয়া দেখি পিনে মোক বাইকতে খুৱাব লৈ গ'ল। কিমান কি নাজানো, কিমান কি দেখাব পাৰোঁ। ত' ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চোৱা নাই, আগৰ ভিডিঅ'টো চাই আহিব। মই ক'ত আছোঁ গম পাই যাব। মই আছোঁ বৰ্তমান ৰামেশ্বৰমত, আৰু এতিয়া গৈ আছোঁ বৰ্তমান ধনুষকুৰিতকৈ আগত যাম। টাইম হাতত একদমেই কম আছে, নাজানো কিমান কি দেখাব পাৰোঁ। ৰাস্তা কিন্তু দেই মানিব লাগিব, ইমান ধুনীয়া ৰাস্তা ন, ক'বলৈ বাকী নাই আৰু। ৰাস্তাতে দেখিলোঁ, কিবা এটা দেখিলোঁ, কি আছে নাজানো, তাকে গৈ চাওঁ। ইপিনে সাগৰ মাজতে এইটো ইয়াতো ভিতৰত কেমেৰা এলাও নাই। আহি পিনে গম পালোঁ। এইপিনে আছে, সেইপিনে মন্দিৰটো আছে। মন্দিৰটো এইপিনে আছিলে বোলে, এই ফ্ল'টিং ষ্ট'ন আছে বোলে, তাকে গম পালোঁ। চিধাই দৌৰিছোঁ, ক'ত ৰখিবলৈ আছে। এইটোৱে ফ্ল'টিং ষ্ট'ন, চাই লওক পানীত কেনেকৈ উপঙি আছে। ইয়াক মই এতিয়া দাঙি চাম। এতিয়া চাওক কেনেকৈ দাঙি উঠাই দিছে এখনতে। কিবা আঁচ লগাই দিব। ওপৰৰ পৰা দেখিবলৈ কিবা এই যিটো কাঠফুলাটো না, কাঠফুলাটো সৰু কাঠফুলাটো যে যিটো মেকাজিলে ওলাই যে সৰু কাঠফুলাটো, সেই কাঠফুলাটো টাইপৰ নিচিনা, কিবা ফুল পাহাৰ নিচিনা লাগে দেখিবলৈ। এইটো চাওক, নৰ্মেল হিলটো যিমান গধুৰ নাই, সেইটোতকৈ বহুতখিনি পাতল আছে হিলগতিটো।
ইমানো পাতল নহয় তথাপিও মানে বহুতখিনি পাতল নহয় ইটো হিলটো যিমান গধুৰ নাই এইটো বহুত পাতল আছে মানে চাই মেলি হৈ গ'ল এতিয়া ব'লক বাকীখিনি চাই আহোঁগৈ কিমান কি দেখাব পাওঁ চাই লওঁ এইখিনি জেগাকে কয় ধনুষকুৰি বুলি এই দোকানবিলাক যে দেখিছে দোকানবিলাকৰ পিছপিনি আছে মেইন গোটেই ভগা চিগা মহলবিলাক আছে মহলবিলাক তাৰপিছত এই জেগাডোখৰ আগতে বহুত ডাঙৰ টাউন আছিলে তাৰপৰা কিমান চনত আছিলে জানো ইয়াত গোটেই চুনামি নিচিনা কিবা হৈছিলে দুই পিনে সাগৰে আছে ন সেই চুনামি নিচিনা কিবা আহিছিলে আহি গোটেই টাউনখন চফা দি থৈ গুচি গ'ল তেতিয়াৰ পৰা এই জেগাডোখৰ খোজ এৰিয়া বুলি চৰকাৰে ঘোষণা কৰি দিলে আৰু তেতিয়াৰ পৰাই এনেকুৱাই হৈ আছে জেগাডোখৰ ভাবিছিলোঁ কেমেৰাটো পূৰা ষ্টিকডাল উলিয়াই পিনে পূৰা 360 শ্বট এটা ল'ম বুলি কিন্তু ইমানেই বতাহ মাৰি আছে ন কেমেৰাটো মানে এঘাটো হেৰিটো ষ্টিকডাল উলিওৱা নাই যদিও মানে কেমেৰা ধৰি ৰাখিবলৈ টান হৈ গৈছে ইমানেই বতাহ মাৰি আছে বাইকখন চলাই গৈ থাকোঁতেও বাইকখনে ৱাইলৈ যায় যেন পায় ৰাখি থৈ দিলেতো পূৰা হিলাই থাকে বাইক চাইক মানুহটো ৰখি থাকিবলৈ টান এনেকুৱা পূৰা ৱাইলৈ যায় যেন কয় মানে तो इपिने সাগৰৰ মাজতে ৰাস্তা বাপৰে क्या ফিলিংছ है ভাই এইটো ৰাস্তা এতিয়া ভগৱান শ্ৰীৰামে শ্ৰীলংকালৈ গৈছিলে চাই লওক আগতে এইটো ৰাস্তা গোটেই বালি নাছিলে এতিয়া গোটেই বালি উঠি গ'ল পকাৰ ওপৰত ইমানে সাগৰ পানী উঠি গৈছে মানে এইপিনে চিধাই আছিলে সেইটো বান্ধিছিলে সেই চিধা সাগৰৰ মাজতে সেইটো আছিলে এতিয়াও পানী পৰা দেখি নাপায় কিন্তু মেপত চালে দেখি পায় সাগৰৰ বালি গোটেই ৰাস্তা ওপৰলৈকে উঠিছে ৰাস্তাত বাইক আনিবই নোৱাৰিলোঁ আমি বাইক থৈ আহিলোঁ সেইকেইটা সেইপিনে দেখিলোঁ যে এজনে বাইক লৈ গুচি আহিলে দাদা এজন চাই লওক এজন বহুত টাইম কথা পাতিলোঁ বাইকখন উঠাই মেলি দিলোঁ তাৰপিছত চিনাকি হ'লোঁ অকণমান এজন কাশ্মীৰৰ পৰা আহি আছে কাশ্মীৰটো কন্যাকুমাৰী এনেকৈ আহি আছে লগ পাই বহুত বেছি ভাল লাগিলে দাদাজনক বহুত টাইম কথা পাতিলোঁ চ' ভাল লাগিলে লগ পাই ডি উমৰ বুলি আছে ইউটিউব চেনেলটো চাব পাৰিব এজনৰ
ভিডিঅ' হয় যিটোত ইমানখিনি কথা কৈছোঁ, বহুত বেছি নাৰ্ভাছ ফিল হৈ আছে। কিমান কি কৰিব পাৰোঁ নাজানো। ক'ৰবাত যদি ভুল হয় কমেণ্ট কৰি জনাব কিমান কি কেনেকুৱা পাইছে। চ' ফাইনেলি আহি পাই গ'লোঁ সেইটো ৰামকুণ্ড। ইপিনে আছে বেক চাইডে আছে, এইটো চাইডে ৰাম মন্দিৰ, এইটো হৈছে ৰামকুণ্ড ৰামধাম কিবা এটা আছিলে, পাহৰি গৈছোঁ কি কয় নাজানো ভালকৈ। এইটো চাইডে আছে, সেইটো মুখে মুখে ৰাম মন্দিৰ। ইয়াত খালি ভিডিঅ' কেমেৰা এলাউ নাই একো। এইটো আহি পাই গ'লোঁ সেই লক্ষ্মণ সেই মন্দিৰ, লক্ষ্মণ টেম্পল। সেইপিনে টেম্পলটো আছে, এইপিনে আকৌ এইটো ধাম নে কোন বুলি কয় কোনে জানে কমেণ্ট কৰি জনাবচোন। এইটো ইয়াতো একে, ভিতৰত কেমেৰা এলাউ নাই। চব চাই লওক কিমানখিনিলৈকে নিব পাৰোঁ, কেমেৰাটো লৈ যাওঁ বাৰু। চ' কেমেৰা ইয়ালৈকে আহিলে, সেইডোখৰত বেনাৰ এখন মাৰি থৈ দিয়া আছে এইখন। ইয়াত আহি পাই গ'লোঁ সেই পঞ্চমুখী হনুমান মন্দিৰ। ইয়াৰ ভিতৰতো আছে এইটো কিবা ফ্ল'টিং ষ্ট'ন আছে, কিন্তু ভিতৰত যাব নিদিয়ে। কিন্তু সেই ফ্ল'টিং ষ্ট'ন কেইবাটাও আছে মানে, কিন্তু দাঙিবলৈ নিদিয়ে, চব হেৰিয়ত ভৰাই থৈ দিছে। ফ্ল'টিং ষ্ট'নকেইটা যেতিয়া পানীত থাকে ন, পানীত এই ডুবা খাই থাকিলে বগা হৈ থাকে, কিন্তু যেতিয়া উঠাই থৈ দিয়ে নহয় ওপৰলৈ উঠাই থৈ দিলে মানে কি ৰঙচুৱা টাইপৰ হৈ থাকে। সাগৰৰ মাজৰ প্ৰথমখন ব্ৰিজ পাম্পন ব্ৰিজ, চাই লওক এবাৰ। এইখনেই হৈছে সেইখন ব্ৰিজ, বাপৰে। কেনৰ দলং এখন চবচে ডেঞ্জাৰ দলঙৰ ভিতৰত এখন পৰে, এখন এইপিনে তলত আছে দলংখন। দাদাজনে মোক বহুতখিনি হেল্প কৰিছে, প্ৰতিটো জেগাডোখৰ বিষয়ে মানে সি কৈছে, প্ৰতিটো জেগাতে সি নিজেই লৈ গৈছে। মই ইয়াত গৈ পিনে মানে মই প্ৰথমতে নিজে ভাবি নাপাইছিলোঁ যে ক'ত যাম, কি কৰিম, কেনেকৈ কি কৰিম, মানে ভাবি পগলা হৈ গৈছিলোঁ। কিন্তু এই লগ পাই পিনে ই নিজে চব এয়ে হেৰি কৰি দিছে, মুঠত লৈ গৈছে, প্ৰতিটো জেগাত লৈ গৈছে। প্ৰতিটো জেগাৰ বিষয়ে কৈছেগৈ, খালি হেৰিয়ৰ বিষয়ে কৈ গৈছে, হিন্দীত কৈ গৈছে। হিন্দীৰ লগতে তামিলটো মিক্স কৰি দিয়া ন, সেইকাৰণে ভালকৈ বুজি নাপাইছোঁ। তথাপিও মই যিমানখিনি বুজি পাইছোঁ মানে মই হেৰি কৰি পিনে বুজি পাই পিনে যিমানখিনি বুজি পাইছোঁ সেইখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। চিম্পুলকৈ কৈ পিনে অকণমান মানে দেখাই দিছোঁ প্ৰতিটো বস্তুৱে। যদি বেছিকৈ জানিব মন যায় তেতিয়া গুগলত চাৰ্চ কৰি চাব পাৰিব, জেগাডোখৰ প্ৰতিটো জেগাই নহয় হেৰি পাব। সেইখনে ব্ৰিজখন চালে সেইখন দাঙিব পাৰি। এইটোৱে লাষ্ট টেম্পল, এইটো ফ্ৰী গেট সি লৈ গৈছে, মানে পইচা নালাগে কৈছে, এইটো ফ্ৰী গেট লৈ গৈছে বুলি কৈছে। ভিউটো ভাল আহে বুলি কৈছে, নাজানো কিমান কি কেনেকৈ শ্বট ল'ব পাৰোঁ, চাই লওঁ।
যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ৰিয়েকশ্যন চাওক। বাপৰে হয়, ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব প্লিজ। আৰু ধামাকা ধামাকা ভিডিঅ' আহিছে। নেক্সট ইয়াৰ পৰা কন্যাকুমাৰী গৈ আছোঁ। চ' প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে, কমেণ্ট এটা কৰিব। ইমানখিনি চালে যেতিয়া কমেণ্ট এটা কৰি থৈ যাব। যিমান পাৰে সিমান শ্বেয়াৰ কৰক।